2022 চনত অনুষ্ঠিত হোৱা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰেজাল্ট কেতিয়া দিব ইয়াক লৈ ছাত্ৰ ছাত্ৰীসকলে চিন্তিত হৈ আছিল। এই মুহূৰ্তত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহি পৰিছে ভাল খবৰ। অৱশেষত ঘোষণা কৰিলে ফলাফলৰ চূড়ান্ত তাৰিখ। সবিশেষ এইটো ভিডিঅ'ত উপস্থাপন কৰা হৈছে। ইয়াৰ আগৰ বছৰবোৰত মেট্ৰিক পৰীক্ষাৰ্থীসকলক লেপটপ প্ৰদান কৰিছিল, কিন্তু এই বছৰ লেপটপৰ পৰিৱৰ্তে 20,000কৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেবাই। আনফালে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীসকলক স্কুটি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। মেৰ দ্বিতীয় সপ্তাহৰ ভিতৰত ঘোষিত হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। পৰীক্ষা হৈ যোৱাৰ 40 দিনৰ ভিতৰতে এইবাৰ ফলাফল ঘোষণাৰ যোজা চলাইছে সেবা আৰু আছেক বোৰ্ডে। এই মুহূৰ্তত সেবা আৰু আছেক বোৰ্ডৰ পৰা কি খবৰ আহিছে আহক আমি শুনি লওঁ। মধ্যভাগতে আমি পৰীক্ষাৰ ৰিজাল্ট আগতকৈ মানে আগবাঢ়িব। এইবাৰ কিমান দিনমান এসপ্তাহমান আগবাঢ়িব। পৰীক্ষা শেষ হোৱাৰ পিছতহে আৰম্ভ কৰে, কিন্তু এতিয়া আমি এনেধৰণৰ ব্যৱস্থা কৰিলোঁ পেৰেলেলি সমান্তৰালভাৱে বৰ্ড যোৱা আৰু পৰীক্ষা পৰিচালনা